নমস্কাৰ সকলোকে হাছেনছ ব্লগ এণ্ড ইনফৰমেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। যেহেতু এই চেনেলত এইটো ইনফৰমেশ্যনৰ প্ৰথমটো ভিডিঅ' হ'ব, যিহেতু আগতে এইটো কেৱল ষ্টেটাছ ভিডিঅ'ৰ চেনেল আছিল। এতিয়া এই চেনেলটো আপোনালোকৰ বাবে জব ইনফৰমেশ্যন বা অন্য ইনফৰমেশ্যনেই হওক লৈ আহিম, আৰু হয়তো কিছুদিনৰ পাছত মোৰ ব্লগছো দেখিবলৈ পাব এই চেনেলতে। গতিকে ছাবস্ক্ৰাইব কৰি থ'ব এই চেনেলটো, এনেকৈ নতুন নতুন জব ইনফৰমেশ্যন বা মোৰ ব্লগছবোৰ পাই থাকিবলৈ। আৰু ভিডিঅ'টো শেষলৈকে চাব, যিহেতু জব ইনফৰমেশ্যন হয়, স্ক্ৰিপ্ট কৰিলে আপোনালোকে বুজি নাপাবও পাৰে, সেইবাবে শেষলৈ চাই থাকিব। এতিয়া ব'লক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। আজিৰ ইনফৰমেশ্যনটো আহিছে থলুৱা অৰ্থনৈতিক সুৰক্ষা অভিযান অসমৰ ফালৰ পৰা। হয়, সহকাৰী বিষয়া প্ৰয়োজন। হয়, ইয়াত লিখা আছে থলুৱা অৰ্থনৈতিক সুৰক্ষা অভিযান পৰিচালনা সমিতিৰ অধীনত গঠন হোৱা সদস্য গোট সমিতিসমূহ ভেৰিফিকেশ্যনৰ বাবে অসমৰ প্ৰতিখন গাঁও পঞ্চায়ত, নগৰ, VCDC এলেকাৰ পৰা অভিজ্ঞ মহিলা বা যুৱতী প্ৰাৰ্থীৰ প্ৰয়োজন। হয়, ইয়াত আপোনাৰ কামটো কি হ'ব সেইটো আপুনি ইয়াত উল্লেখ কৰা হৈছে আপোনালোকৰ। হয়, যিটো থলুৱা অৰ্থনৈতিক সুৰক্ষা অভিযান পৰিচালনা সমিতি আছে, তেওঁলোকৰ অধীনত যিবোৰ সদস্য গোট সমিতি হ'ব, সেইসমূহ আপোনালোকে ভেৰিফিকেশ্যন কৰিব লাগিব। হয়, পদটোৰ নাম হৈছে সহকাৰী বিষয়া। তো ইয়াত যুৱতী আৰু মহিলা বুলি লিখা আছে, সেইটো নহয়। আপোনালোক যদি অভিজ্ঞ হয়, আপোনাক যুৱকসকলেও ইয়াত আবেদন কৰিব পাৰিব। আৰু ইয়াত শিক্ষাগত অৰ্হতা আছে 10ম শ্ৰেণীৰ উত্তীৰ্ণৰ ওপৰত। যদি আপুনি 10 পাছ, 12 পাছ, গ্ৰেজুৱেট আপুনি যি হয়, আপোনালোকে আবেদন কৰিব পাৰিব। বয়স হ'ব লাগিব আপোনাৰ 18 বছৰৰ ওপৰত। যদি আপোনাৰ 18 বছৰ হৈ গৈছে, তেনেহ'লে আপুনি ইয়াত আবেদন কৰিব পাৰিব। কামৰ সময় প্ৰতি দেওবাৰে। হয়, প্ৰতি দেওবাৰে আপোনালোকৰ কাম হ'ব। আৰু উপাৰ্জন, আপোনালোকৰ ইনকম কিমান হ'ব, ইয়াত প্ৰতি কামৰ সুকীয়া কমিশ্যন প্ৰদান কৰা হ'ব। হয়, আপোনালোকক কোনো দৰমহা দিয়া নহ'ব। হয়, দৰমহা নহয়, আপোনালোক কমিশ্যন পাব প্ৰতিটো কামৰ প্ৰতি। প্ৰতিটো কামৰ বেলেগ বেলেগ কমিশ্যন পাব আপোনালোকে। হয় বন্ধুসকল, আৰু আপোনালোকৰ কামৰ যিটো ঠাই হ'ব, সেই ঠাই আপোনালোকৰ নিজৰ এলেকাতে হ'ব। হয়, আপোনালোকৰ যিটো নিজৰ এলেকা হয়, তাতে আপোনালোকৰ কাম হ'ব। ক'তো যাব দৰকাৰ নাই আপোনালোকৰ। প্ৰতি দেওবাৰে আপোনালোকে কৰিব পাৰিব নিজৰ এলেকাতে। যদি কৰিব বিচাৰে নিজৰ এলেকাতে প্ৰতি দেওবাৰে, তেন্তে লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে ডাইৰেক্ট তাৰ পৰা আবেদন কৰিব পাৰিব। আৰু অসমৰ যিকোনো এলেকাৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব, আৰু বিনামূলীয়া আবেদন কৰিব পাৰিব আপোনালোকে। আপোনালোকে আবেদন কৰিবলৈ লিংকটোত ক্লিক কৰিব লাগিব। লিংকটো ক্লিক কৰি এনেকুৱা এটা ইণ্টাৰফেচ আহিব আপোনালোকৰ আগত। তাত আহিছে জব এপ্লিকেশ্যন সহকাৰী বিষয়া পদৰ বাবে অসমৰ প্ৰতিখন গাঁও পঞ্চায়ত, নগৰ, VCDC এলেকাৰ পৰা এগৰাকী অভিজ্ঞ মহিলা বা যুৱতী প্ৰাৰ্থীৰ প্ৰয়োজন। ইয়াত আপোনালোকে যুৱকসকলেও আবেদন কৰিব পাৰিব। আৰু তাৰ তলতে লিখা আছে আবেদন কৰক। হয়, আবেদন কৰক ক্লিক কৰিলে আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইয়াত আপোনালোকে আবেদনকাৰী সম্পূৰ্ণ নামটো লিখিব পাৰে, আপোনাৰ যিটো সম্পূৰ্ণ নাম সেইটো লিখিব পাৰিব। আৰু তাৰ তলতে আছে জিলাৰ নাম, আপোনালোকৰ এখন জিলাখনৰ নামটো আপোনালোকে লিখিব পাৰিব। তাৰপৰা আহিলে আপোনালোকৰ ডেট অফ বাৰ্থটো আপোনালোকে চিলেক্ট কৰি ল'ব পাৰিব ইয়াতে। আৰু চিলেক্ট কৰাৰ পাছতে আপোনালোকে আহিব লিংগ, আপোনালোকৰ পুৰুষ মহিলা অৰ্ডাৰ যি হয় আপোনালোকে লিখি দিব পাৰিব বা চিলেক্ট কৰিব পাৰিব। তাৰপৰা আহিলে শিক্ষাগত অৰ্হতা, ইয়াত আপোনালোকৰ 10 পাছ, 12 পাছ, গ্ৰেজুৱেট, আপোনালোক যিয়ে পাছ হয়, হাইয়েষ্ট কোৱালিফিকেশ্যন যিটো আছে আপোনালোকে সেইটো ইয়াত লিখিব পাৰিব। তাৰপিছত আহিলে গাঁও পঞ্চায়ত, VCDC এলেকা, নগৰ, পৌৰসভা যি হয় লিখিব পাৰিব। তাৰপৰা আপোনালোকৰ উন্নয়ন খণ্ডৰ নাম লিখিব লাগিব ইয়াত। তাৰ পাছতে আছে ফোন নম্বৰ, যিটো আপোনালোকৰ এক্টিভ ফোন নম্বৰ, সেই এক্টিভ ফোন নম্বৰটো আপোনালোকে ইয়াত লিখিব। যিহেতু আপোনালোকৰ ফোন আহিব পাৰে হেড অফিচৰ পৰা, সেইবাবে এক্টিভ ফোন নম্বৰটো লিখিব। তাৰপাছত আহিলে হোৱাটছআপ নম্বৰ, যিটো আপোনালোকৰ এক্টিভ হোৱাটছআপ আছে, চলাই আছে আপোনাৰ যিটো নাম্বাৰ, সেই নাম্বাৰটো আপোনালোকে ইয়াত লিখিব পাৰে। যিহেতু সকলোৰে নাম্বাৰ, ফোন নম্বৰ আৰু হোৱাটছআপ নম্বৰ একেই নাথাকে, কিছুমানৰ বেলেগ বেলেগ থাকে, সেইকাৰণে বেলেগ বেলেগ অপশ্যন দিয়া হৈছে। গতিকে ফিলআপ কৰি আপোনালোকে ইয়াত ছাবমিট কৰি দিব পাৰে। আপোনালোকৰ ছাকচেছফুলি ছাবমিট হৈ যাব। যিহেতু মই ফিলআপ কৰা নাই, কাৰণ মই ইয়াৰ স্থায়ী আঞ্চলিক বিষয়া হয়, সেইবাবে মই এইটো পদৰ বাবে আবেদন কৰিব নোৱাৰিম।
তো আপোনালোকে আবেদন কৰি ছাবমিট কৰি দিব। আৰু যদি থলুৱা অৰ্থনৈতিক সুৰক্ষা অভিযান অসমৰ বিষয়ে যদি আপুনি সবিশেষ জানিব বিচাৰে তেনেহ'লে তেওঁলোকৰ ফেচবুক পেজটো আপোনালোকে লাইক কৰিব পাৰে বা টেলিগ্ৰামৰ গ্ৰুপত আপোনালোক জইন হ'ব পাৰে বা তেওঁলোকৰ ফোন নম্বৰ আছে, ফোন নম্বৰত ফোন কৰি বা মেছেজ কৰি সবিশেষ জানিব পাৰিব। চ' মই ফেচবুকৰ লিংক বা টেলিগ্ৰামৰ গ্ৰুপৰ লিংক বা হোৱাটছআপ নম্বৰ তেওঁলোকৰ ফোন নম্বৰ মই ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে লৈ ল'ব পাৰিব। তো আজিলৈ ইমানতে সামৰিছোঁ ভিডিঅ'টো। যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু আগলৈ এনেকৈ ভাল ভাল ভিডিঅ' আপোনালোকে পাই থাকিবলৈ। তো আজিলৈ ইমানতে সামৰিছোঁ, ধন্যবাদ।